আপুনি বাৰু ঋণৰ তলত আছে নেকি? বা প্ৰতিমাহে আপোনাৰ EMI দিবলৈ আপোনাৰ কাৰণে বহুত কঠিনতাৰ সন্মুখীন হ'ব লগা হৈ আছে নেকি? আজি মই আপোনালোকক ক'ম কেনেকৈ কম সময়তে আপুনি ঋণৰ পৰা মুক্ত হ'ব পাৰে। গতিকে সকলো ষ্টেপবোৰ আপোনালোকে ভালদৰে মনোযোগেৰে শুনি যাব আৰু কেনেদৰে আপোনালোকে মুক্ত হ'ব পাৰিব তাৰ বিষয়েও জানি লওক। এতিয়া ঋণৰ পৰা মুক্ত হোৱাৰ 7টা উপায়ৰ বিষয়ে মই ইয়াত আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক চাই লওঁ কি কাৰণত আপোনালোকে লোন লৈছিলে বা ঋণ গ্ৰহণ কৰিছিলে। প্ৰথম কাৰণ হ'ব পাৰে আপোনালোকৰ পঢ়াৰ কাৰণে, দ্বিতীয় কাৰণ আপোনালোকৰ হ'ব পাৰে গাড়ীৰ লোন লৈছিলে বা পাৰ্চনেল লোন লৈছিলে কিবা এটা কাৰণৰ কাৰণে, ঘৰুৱা প্ৰব্লেমৰ কাৰণে হ'ব পাৰে, নিজৰ কাৰণে হ'ব পাৰে বা ব্যৱসায় এষ্টাব্লিছ কৰিবলৈ ভাবিছিলে সেইকাৰণে ঋণ গ্ৰহণ কৰিছিলে বা আপোনাৰ ঘৰ বনাবৰ কাৰণে হোম লোন লৈছিলে। এইকেইটা কাৰণেই হ'ব পাৰে আপোনালোকৰ লোন লোৱা। গতিকে এইকেইটা মেইন কাৰণ হ'ব পাৰে। এতিয়া আহক, যদিও আপোনালোকে লৈছে এতিয়া কি কৰিব, কাৰণবিলাকতো গম পাইছেই। এতিয়া এইটোক আমি কেনেদৰে নিৰাময় কৰিব পাৰোঁ তাৰ বিষয়েহে অধিক গুৰুত্ব দিব লাগিব। এতিয়া প্ৰথমতে আপোনালোকে কিছুমান কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে কি, আপোনাৰ ক'ত কিমান লোন বাকী আছে সেইবোৰ নোট ডাউন কৰিব লাগিব, এটা এটাকৈ নোট ডাউন কৰিব লাগিব। দ্বিতীয়টো হৈছে, যদি আপুনি ক্ৰেডিট কাৰ্ডৰ লোন লৈছে সেইটোৰ বিষয়ে আপুনি লিখক এক্সট্ৰাকৈ। তাৰপিছত কাৰ কিমান ইণ্টাৰেষ্ট ৰেট সেইটো চাব লাগিব। ধৰক বেংকৰ পৰা লৈছে আৰু লগতে আপোনাৰ ক্ৰেডিট কাৰ্ডৰো লৈছে। এতিয়া দুইটাৰ ভিতৰত কম্পেৰিজন কৰিব লাগিব কোনটোৰ হাই ৰেট অফ ইণ্টাৰেষ্ট। এতিয়া কেলকুলেট কৰাৰ পিছত এতিয়া নেক্সট কি কৰিব সেইটোৰ বিষয়ে এতিয়া জানি লওক। নেক্সট কাম হ'ব, আপোনাৰ যি ক্ৰেডিট কাৰ্ড আছে তাৰ কি বেছি EMI গৈ আছে নেকি, মাহটোত আপুনি চলিবলৈ অসুবিধা হৈ আছে নেকি তাৰ বিষয়ে জানিব লাগিব। এতিয়া আপুনি নেক্সট কি কাম কৰিব, নেক্সট আপোনালোকৰ এটা ছাইড ইনকামৰ বিষয়ে আপোনালোকে ভাবিব লাগিব। তেতিয়াহে আপোনালোকৰ লোন সোনকালে আপোনালোকে মাৰিব পাৰিব বা এইবোৰ সমাপ্ত কৰিব পাৰিব। প্ৰথমটো হ'ল অনলাইন কিবা ছাইড হাছেল কৰিব পাৰি নেকি তাৰ বিষয়ে চাওক, বা আপুনি টিউশ্যন পঢ়াব পাৰে। তাৰপিছত নেক্সট হ'ল আপোনালোকে ছ'চিয়েল মিডিয়া, আজিকালি জানেই ছ'চিয়েল মিডিয়াত যদি আপোনালোকে নতুন কিবা আপোনালোকৰ স্কিল আছে, স্কিল মনিটাইজ কৰক, তাৰ পৰাও আপোনালোকে পইচা ইনকাম কৰিব পাৰিব বা সৰু সুৰা বিজনেছ এটা খুলিব পাৰে বা আপোনালোকে কোনো প্ৰডাক্ট বেচিব পাৰে। এইকেইটা ধৰণৰ বস্তুত আপোনালোকে যদি মাহে 5,000কেও যদি আপোনালোকে ইনকাম কৰে তেতিয়াহ'লে আপোনালোকৰ EMIবোৰ দিবলৈ সহজ হ'ব। এতিয়া নেক্সট যে আননেচেছেৰী যিবিলাকৰ আপোনাৰ খৰচ আছে সেইবোৰ কমাব লাগিব। যেনে ধৰক আপোনালোকে কিবা ছাবস্ক্ৰিপশ্যন লৈ ৰাখিছে, সেইবোৰ আপোনালোকে কমাবলৈ বিচাৰিব লাগিব, সেইবোৰ বাদ দিব লাগিব। বাহিৰা খোৱা আপোনালোকে এভইড কৰক। তাৰপিছত নেক্সট হ'ল লাক্সাৰী যিবিলাক শ্বপিং আছে সেইবিলাক অলপ কমাই কৰিব লাগিব। এইকেইটা খৰচ কমাই দিলে আপোনালোকৰ বহুত পৰিমাণে আপোনালোকৰ যিবিলাক ঋণ আছে বা লোন আছে সেইবোৰ মাৰিবলৈ আপোনালোকে সক্ষম হ'ব। তাৰপিছত নেক্সট ষ্টেপটো হ'ব আপোনালোকে বাজেট বনাব। এনেকুৱা বাজেট বনাব 50-30-20 ৰুল বুলি কোৱা হয়। এনেকুৱা ধৰণৰ বাজেট বনাই লওক, তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। যেনেকৈ ধৰক আপোনালোকৰ 50% কি আহিব, আপোনালোকৰ যিবিলাক বেছিক নিডছ আছে, ঘৰুৱা খৰচ পাতি, সেইবিলাকৰ ওপৰত খৰচ কৰিব 50%। 30% আপোনালোকৰ আপোনাৰ নিজৰ নিডছ হওক সেইবিলাক বস্তু পাৰ্চনেল যিবিলাক আছে সেইবিলাক 30%ত ৰাখক, খৰচ কৰিবলৈ বিচাৰক। আৰু 20% আৰু অধিক আপোনালোকে লোন পে' অফ কৰিবলৈ বিচাৰক। লোন ৰিপে'মেণ্টৰ বিষয়ে ভাবক। এই ৰুল মতে চলিলে আপোনালোকে নিশ্চয় অলপ সকাহ পাব। তাৰ নেক্সট ষ্টেপটো হৈছে আপোনালোকৰ ষ্ট্ৰেটেজি বনাব লাগিব। এটা ষ্ট্ৰেটেজি কেনেকুৱা হ'ব, লোন পে' অফ কৰাৰ কোনবোৰ দুটা ষ্ট্ৰেটেজি থাকিব। এটা হ'ল যিবিলাক সৰু লোন আছে সেইবিলাক আগতীয়াকৈ মাৰা, দ্বিতীয়তে হ'ব যিবিলাক হাই ইণ্টাৰেষ্ট ৰেট আছে সেইবিলাক লোনবিলাক আগতে মাৰিবলৈ। কি হ'ব, আপোনালোকে যদি নতুন সৰু লোনবিলাক মাৰিবলৈ বিচাৰে, ধৰক 20,000 আছে, 20,000 আপুনি ধৰক 5,000কৈ 4 মাহৰ পিছত এইটো পে' অফ কৰিলে, আপোনালোকৰ খৰচ মিলাই পেলাই সেইবিলাক বাদ দি দিলে, সেইটো নীল হৈ গ'ল। তেতিয়াহ'লে আপোনাৰ 20,000 এটা আপোনাৰ কি হ'ল, এক্সট্ৰা এটা বাচি গৈ আছে, কাৰণ কিয় ইয়াত ইণ্টাৰেষ্টটো নাইকিয়া হৈ গৈ আছে। কিন্তু আপোনালোকে যদি ভাবে যে হাই ইণ্টাৰেষ্ট ৰেট যিবিলাক লোন আছে সেইবিলাক মাৰোঁ, যেনে ধৰক ক্ৰেডিট কাৰ্ডৰ যিবিলাক লোন আছে, ক্ৰেডিট কাৰ্ডৰ লোনবিলাক আগতীয়াকৈ যদি মাৰে তেতিয়াহ'লে তাৰ ৰেট অফ ইণ্টাৰেষ্ট বহুত হয়। আপোনালোকৰ 30-40% ইণ্টাৰেষ্ট ৰেট হৈ যায়। এইটো যদি বচাব বিচাৰে তেতিয়াহ'লে আপোনাৰ EMI বহু পৰিমাণে কম হৈ যাব।
EMI বহু পৰিমাণে কম হৈ যাব। যদি এনেকুৱা ধৰণৰ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ অলপ বাজেটত উন্নতি দেখিবলৈ সক্ষম হ'ব। গতিকে ধন্যবাদ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। আপোনালোকে কেনেধৰণে আৰু নতুন ভিডিঅ' চাবলৈ বিচাৰে কমেণ্টত নিশ্চয়কৈ জনাব। মই আজি আপোনালোকক কেনেদৰে মানে আপোনালোকৰ লোনবোৰ পে অফ কৰিব তাৰ বিষয়ে জনালোঁ। প্ৰথম ষ্ট্ৰেটেজিটো কি আছিলে, প্ৰথম ষ্ট্ৰেটেজি আপোনাৰ কি কাৰণে লোন লৈছিলে সেইটো বুজিবলৈ চেষ্টা কৰিলোঁ। প্ৰথম কাৰণ হৈছে ৰিজন কি কাৰণে আমি লোন লৈছিলোঁ সেইটো জানিলোঁ। তাৰপিছত আপোনালোকে ক'ত কিমান EMI দিয়ে সেইটো কেলকুলেট কৰক। আপোনাৰ খৰচবিলাক ভালদৰে ইভালুৱেট কৰক, ক'ত কিমান খৰচ হৈ গৈ আছে সেইবিলাক চাওক। আৰু নেক্সট হ'ল আপোনালোকৰ ইনকাম বুষ্ট কৰিবলৈ কিবা এটা দৰকাৰ হ'ব। আপোনালোকৰ যিকোনো ক্ষেত্ৰতে আপুনি নিজকে স্কিল ডেভেলপ কৰক, টিউশ্যন দিয়ক, প্ৰডাক্ট বেচক বা আপোনালোকে ছ'চিয়েল মিডিয়াত আপোনালোকে ইনভলভ হওক, তাৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। তাৰপিছত নেক্সটটো আছিলে আপোনালোকৰ যিবিলাক ডেইলি এক্সপেঞ্চেছ আছে সেইবিলাক কমাবলৈ বিচাৰক। যিবিলাক আপোনাৰ ধৰক এক্সপেঞ্চেছ যিবিলাক আছিলে সেইবিলাক অলপ ৰিডিউচ কৰিবলৈ বিচাৰক। তাৰ পৰা যিমানখিনি বাচে মাহত ধৰক আপুনি যদি 30,000ও আপুনি ইনকাম কৰে, যদি আমি কি কৰোঁ 50% ধৰোঁ, ইয়াৰ 50% হ'ব 15,000 আপুনি নিজৰ বেছিক নিডছৰ কাৰণে লওক। তাৰপিছত আমাৰ কি আছিলে ৰুলটো 50-30 আৰু 20 ৰুল আছিলে। তাৰপিছত 30% আপোনাৰ নিজৰ যিবিলাক অ'ন এক্সপেঞ্চেছ আছে সেইবিলাকত ৰাখক, যিবিলাক মানে দৰকাৰী সেইবিলাকত ৰাখক। কিমান হ'ল ইয়াত যদি আপোনালোকে কেলকুলেট কৰে তেতিয়াহ'লে দেখিব যে 24,000 ইয়াতে খৰচ হৈ গৈ আছে। আৰু 6,000 যিটো আছে সেইটো আপুনি ছেভিংছ কৰিবলৈ যত্ন কৰক। এই 6,000 যিটো ছেভিংছ কৰিব সেইটোৰ পৰা আপোনালোকৰ যিবিলাক লোন আছে সেইবিলাক আপোনালোকে অলপ বঢ়াই দিয়ক, EMI কেইটা বঢ়াই দিয়ক, বেংকৰ লগত কথা পাতক। বা আপোনাৰ যদি ক্ৰেডিট কাৰ্ডৰ EMI আছে বা লোন আছে, ক্ৰেডিট কাৰ্ডৰ লোনত আপুনি এই 6,000কে মাহে জমাই যাওক। জমাই এনেকুৱা স্থানত ৰাখিব যিবিলাক আপুনি আকৌ উঠাব নিবিচাৰে বা নুঠায়। তেনেকুৱাকৈ যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ডৰ লোন 15,000 আছে তেতিয়াহ'লে আপোনাৰ 3 মাহতেই আপোনালোকে এটা লোন পে অফ কৰিব পাৰিব। তাৰ বিনিময়ত আপোনাৰ কি হৈ আছে আৰু অধিক বাঢ়িব। যদি 6,000 বাচিছিলে তেতিয়া আৰু আপোনাৰ কিমান বাঢ়িব, আৰু ধৰিলোঁ 1500 বাঢ়িলে, কিমান হ'ব 1500 বাঢ়িলে 7,500 আহিলে। এনেকৈ আপোনাৰ নিজৰ EMI যিবিলাক বেংকৰ EMI আছে সেইবিলাকত আপুনি বেংকৰ লগত কথা পাতক, কথা পাতি পেলাই EMI বঢ়াই দিয়ক। যদি এতিয়া আপোনাৰ 8,000 চলি আছে EMI, বেংকত গৈ কওক মোক 10,000 কৰি দিয়ক, তেতিয়াহ'লে আপোনাৰ আৰু অধিক সোনকালে আপোনাৰ লোনবিলাক পে অফ হ'ব। বুজি পালে? ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা নতুন কিবা লোনৰ সমস্যা আছে বা আপুনি কি ক্ষেত্ৰত আপুনি ফেচ কৰিব পাৰে বা আপুনি কেনেকৈ ধৰণৰ আপুনি মেনেজমেণ্ট কৰিব বিচাৰে আপুনি কমেণ্টত নিশ্চয়কৈ জনাব। মই নিশ্চয় আন এটা ভিডিঅ'ত আপোনালোকক সহায় কৰিম। ধন্যবাদ।